আৰু এফালে দেখিছে দিহিং মাইন মানে কি হ'ল আগতে যেতিয়া মানুহবিলাকে যেতিয়া শ্ৰমিকবিলাকে তলৰ পৰা যেহেতু পাহাৰৰ তলৰ পৰা কেনেকৈ কয়লা খনন কাৰ্য কৰিছিল কেনেকৈ কয়লা খান্দি ওপৰলৈ উলিয়াই আনিছিল বাহিৰলৈ উলিয়াই আনিছিল তাৰ এটা দেখিছেনে খুব ধুনীয়াকৈ বনাই ৰাখিছে আপোনালোকক ভিতৰত গৈ দেখুৱাম কেনেকুৱা আছে এইবুলিহে সুৰংগ আগতে কয়লা খানোতে কিমান ডেঞ্জাৰ আছিল চাওকচোন আজি মই প্ৰথম সোমাইছোঁ এনেকুৱা কয়লা এনেকুৱা সুৰংগত এইফালে দেখিছে এইফালে সকলো পকা বাৰু সকলোখিনি মেচিন আগৰে মেচিন এইবিলাক দেখিছে এইবিলাক বান্ধু চুঙা বান্ধি ঘূৰিয়ে ফুৰিছে এইবিলাক তো বন্ধুসকল আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই পলাশে মই আছোঁ আজি বৰ্তমান মাৰ্ঘেৰিটা কইল হেৰিটেজ মিউজিয়ামত আছোঁ আৰু আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম বিশেষকৈ আমাৰ কয়লা যিহেতু আমাৰ লিডু মাৰ্ঘেৰিটাত আগতে বহুত খনন কাৰ্য নহয় জানো আৰু এই কয়লা আৰু ইংৰাজসকলে যেতিয়া কয়লা খনন কৰিছিল তেতিয়া তাত ব্যৱহাৰ হোৱা সকলোবোৰ পুৰণা মেচিন এই মিউজিয়ামতে ৰখা হৈছে আপোনালোকে এইফালে দেখিছে ভাৰত স্বাধীন হোৱাৰ পাছতে ইংৰাজসকল যেতিয়া গৈছিল তাৰ পৰা মেচিনবিলাক থাকি গৈছিল আৰু থাকি যোৱা মেচিনবিলাক আজি ডেটত বহুত বছৰ পুৰণি মেচিনবিলাক ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে যিহেতু আৰু আপোনালোকক পোনপ্ৰথমে দেখুৱাব বিচাৰিছোঁ সেইবিলাক যে দেখিছে আপোনালোকে এইবিলাক হৈছে ভাৱ মেচিন আগতে কয়লা খনন কাৰ্য হওঁতে কেনেদৰে এইবিলাক মেচিন ব্যৱহাৰ কৰা হৈছিল আৰু কি মেচিন ব্যৱহাৰ কৰিছিল আৰু তাৰ পৰা খনন কাৰ্য হোৱাৰ পৰা তেওঁলোকে কেনেদৰে উলিয়াই আনিছিল সকলোখিনি প্ৰচেছ আজি ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু এই মোৰ কাষতে দেখিছে এয়া হৈছে এটা মিউজিয়াম ইয়াৰ ভিতৰতো বহুত ধুনীয়া ধুনীয়া বস্তু আছে যিবিলাক বস্তু মানে আজিৰ পৰা বহুত বছৰ আগৰ আৰু এইবিলাক যে দেখিছে এইবিলাক গাড়ী সেই ইংৰাজৰ দিনৰে গাড়ী এইবিলাক আৰু এইটো হৈছে ইলেক্ট্ৰিকেল চাৰ্কিট ব্ৰেকাৰ লিখা আছে এইটো ইলেক্ট্ৰিকেলৰ লগত জড়িত এটা বস্তু মেচিন হয় এইবিলাক গোটেইখিনি আগৰ মেচিনেই মানে এইবিলাক দেখিছে প্ৰতিটো বস্তু এনেকৈ পুৰণি বস্তুবোৰ ইয়াত আহি সংৰক্ষণ কৰি ৰাখিছে আপোনালোকক মই দেখুৱাই আমনি লাগি যাব বহুত বস্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে এইবিলাক আৰু এইফালে দেখিছে দিহিং মাইন মানে কি হ'ল আগতে যেতিয়া শ্ৰমিকবিলাকে তলৰ পৰা যিহেতু পাহাৰৰ তলৰ পৰা কেনেকৈ কয়লা খনন কাৰ্য কৰিছিল কেনেকৈ কয়লা খান্দি ওপৰলৈ উলিয়াই আনিছিল বাহিৰলৈ উলিয়াই আনিছিল তাৰ এটা দেখিছেনে খুব ধুনীয়াকৈ বনাই ৰাখিছে আৰু এই যে দেখিছে এইবিলাক যে ৰেলৰ চিৰি সৌ যে মেচিনটো সেই মেচিনটোৱে মানে তলত যেতিয়া এইখন যে যাব আপোনালোকে ওচৰৰ পৰা দেখাইছোঁ যিহেতু তললৈ সোমাই যাব লাগিব বহুত ঠাণ্ডা কিন্তু দেই এইবিলাকত এনেকুৱা ৰেলৰ চিৰি এনেকুৱা বক্সত যোনটো কি কয়লা লৈ আনে আৰু সেই মেচিনৰ দ্বাৰা টানি ওপৰলৈ লৈ যায় তেনেকুৱা আৰু আপোনালোকক ভিতৰত গৈ দেখুৱাম কেনেকুৱা আছে এইবুলিহে সুৰংগ আগতে কয়লা খানোতে কিমান ডেঞ্জাৰ আছিল চাওকচোন আজি মই প্ৰথম সোমাইছোঁ এনেকুৱা কয়লা এনেকুৱা সুৰংগত এইফালে দেখিছে এইফালে সকলো পকা বাৰু এইবিলাক দেখিছে আৰু এইবিলাক ডাঙৰ মেচিন এইবিলাক সকলোখিনি মেচিন আগৰে মেচিন এইবিলাক দেখিছে এইবিলাক বান্ধু চুঙা বান্ধি ঘূৰিয়ে ফুৰিছে এইবিলাক ট্ৰলি হয় এই চিৰিৰ সহায়েৰে মানে তলত থকা যে সকলো কয়লা খান্দি পিনে ওপৰলৈ তেওঁলোকে উঠাই নিয়াত ব্যৱহাৰ কৰিছিল এনেকুৱা লাইট দিছিল মানে খুব ডেঞ্জাৰ আছিলে চাওক এইবিলাক মেচিন ব্যৱহাৰ হৈছিল মানে প্ৰতিটো মেচিনে ইয়াত দেখিবলৈ পোৱা গৈছে আপোনালোকে যদি ইয়ালৈ কেতিয়াবা অহা নাই কেতিয়াবা মাৰ্ঘেৰিটা আহিলে ইয়াত সোমাই যাব তেতিয়া আগতে কয়লা কেনেদৰে খনন কাৰ্য হৈছিল সকলোখিনি আপোনালোকে অনুভৱ কৰিব পাৰিব দেখি পাব তেনেকুৱা ধৰণৰ ডাইৰেক্টলি এইফালেও উঠি যাব পাৰে তেনেকুৱা সুৰংগ টাইপ আছিলে আৰু লগতে বিভিন্ন ইয়াত ব্যৱহৃত হোৱা মেচিনবিলাক এনেকৈ ৰাখিছে আৰু এইফালে দেখিছে আগতে শ্ৰমিকবিলাকে কেনেদৰে কাম কৰিছিল আৰু ওপৰত দেখিছে লাইট আৰু হেলমেট আৰু এইবিলাক ৰাইডাৰ লৈ এই কয়লাবিলাক যেনে খান্দাৰ পাছতে সেই তেনেকুৱা তলিত উঠাই এই ৰেলৰ চিৰিয়েদি বাহিৰলৈ ওপৰত উঠাই নিয়াত সহায় কৰিছিল দেখিছে সকলো এইবিলাক দেখিছে উডেন গ'ল পোষ্ট ছাপৰ্ট মানে এইবিলাক কাঠেৰে ছাপৰ্ট দি গৈছিল মানে সম্পূৰ্ণ ইয়াত সকলোখিনি আপোনালোকে ইয়ালৈ আহিলে দেখিব পাব আগতে কেনেদৰে ব্যৱহাৰ হৈছিল আৰু এইফালৰ পৰা আহি এইফালে যেতিয়া উঠি গ'লে কি দেখি পাওঁ আপোনালোকক দেখুৱাম ইয়াত দেখিছে মেইন ভেণ্টিলেটৰ আৰু ইয়াত দেখিছে মেইন ষ্টেণ্ড বাই ফেন মানুহৰ ভিতৰত থাকিলে ফেনো লাগিবতো এইখন ডাঙৰ এখন ফেন আন্ধাৰ হৈ আছে ইয়াতে এই ফেনখন চলে ইয়াৰ পৰা এয়াৰটো গৈ ভিতৰত অলপ মানুহৰ অক্সিজেনৰ প্ৰয়োজন আছেতো সেই অক্সিজেনৰ কাৰণে এই ফেনৰ ব্যৱহাৰ কৰিছিল মানে আগতে কয়লা খান্দোতে কেনেকুৱা মেচিন ব্যৱহাৰ কৰিছিল সকলোখিনি ইয়াতে মানে দেখিবলৈ পোৱা যাব আপোনালোকে আহিলে কেতিয়াবা চাব পাৰিব আৰু এইবিলাক ইয়াত এটা নিদৰ্শন দেখুওৱা হৈছে কয়লা আচলতে মাইনিংটো কেনেদৰে খান্দিছিল বৰ্তমান সময়ত এনেদৰে মানে জেচিবি ডাম্পাৰ খানে চাওক বৰ্তমান সময়ত এনেকুৱা আপোনালোকে ডাইৰেক্টলি ওচৰত নগ'লেও
কেতিয়াবা এনেকুৱা ভিডিঅ'বিলাকতো দেখিছে চাগে, এইবিলাক চাওক ব্যৱহাৰ হোৱা মেচিনবিলাক পাহাৰত কেনেকৈ গাড়ীবোৰ অঁকা বেকা হৈ ইয়াত কয়লা খান্দিব, কয়লা খান্দি ইয়াৰ পৰা এনেকৈ উঠাই আমাৰ যিহেতু কয়লা আমাৰ ইন্ধন বিশেষকৈ সেইবিলাক ব্যৱহাৰ কৰা হয়। এইবিলাক মেচিন আগতে সকলোখিনি কয়লা তলৰ পৰা খান্দি ওপৰলৈ অনাৰ ব্যৱস্থা, তেওঁলোকৰ পৰা ইঠাইৰ পৰা সিঠাইলৈ নিয়াৰ ব্যৱস্থা, সকলোখিনি ব্যৱস্থা মানে এনেকুৱা ধৰণৰ মেচিনে সকলোখিনি ব্যৱহাৰ কৰা হৈছিল। চাওক এইটো এটা মেচিন, গাড়ীৰে সকলোখিনি মেচিন মানে সেই ইংৰাজৰ দিনৰ মেচিনে মানে বৰ্তমানৰ নহয়, বৰ্তমানৰ সময়ত একো নাই ইয়াত। বৰ্তমান সেইখিনি পুৰণি দিনৰ কাৰণে ইয়াতে তেওঁলোকে ৰাখিছে, আমিও চাবলৈ পাইছোঁ। সেইকাৰণে আমি সৌভাগ্য চাবলৈ পোৱাৰ কাৰণে এতিয়া আহিলোঁ ভিতৰত, যিটো আপোনালোকক কৈছিলোঁ তাৰ মিউজিয়ামটোৰ ভিতৰলৈ আহিলোঁ। ইয়াত পোনপ্ৰথমে আপোনালোকক দেখুৱাই লওঁ, এয়া হৈছে ডক্টৰ জন বেৰী হুইট। এইজনে ইয়াত লিখা আছে, লিখোঁতে পঢ়িছিলোঁ ডিব্ৰুগড় যিখন আমাৰ অসামৰিক চিকিৎসালয়, সেই চিকিৎসালয়খন তেওঁ স্থাপিত কৰিছিল। এইফালে চাব পাৰে তেওঁ খুব ধুনীয়াকৈ বহি আছে। এইবিলাক যে সকলোখিনি আগৰে হয়, সকলোবিলাক আগৰ। এইবিলাক যে দেখিছে এইবিলাক হৈছে সকলোবোৰ যিহেতু কয়লা খনন কাৰ্যত ব্যৱহাৰ হোৱা মেচিনে হয়। আপোনালোকক অলপ আগত দেখিছিলোঁ তাৰ ভিতৰত কয়লা ভৰাই দিয়াৰ পিছত এই মেচিনে যেনেকৈ টানে, এইবিলাক সকলোখিনি আগৰে মেচিন হয়। এইবিলাক বহুত পুৰণি আপোনালোকে দেখিছে। এইবিলাক আগৰ দিনৰ ফেন হয়, এনেকুৱা ধৰণে দেখিছে আগৰ দিনৰ ফেন, বিচনা টাচ, এইবিলাক ইটা, এনেকুৱা ধৰণৰ সকলোখিনি মানে বস্তু আছে। চাওক এইবিলাক হ'লে পইচাবিলাক, আগৰ পুৰণি পইচাবিলাক, সকলোখিনি পুৰণি পইচাবিলাক হয়। আপোনালোকক কেনেকৈ দেখুৱাইছোঁ কাৰণ কেলৈ যদি আপোনালোকে প্ৰেক্টিকেলি আহে তেতিয়াহ'লে আপোনালোকে ভালকৈ অনুভৱ কৰিব পাৰিব। এইবিলাক সকলোখিনি পইচাই, আগৰ দিনত বহুত পইচা আছে। চাওক আগতে যিহেতু এইবিলাক কাঠ, এইবিলাক হাতীৰে কেনেকৈ কৰিছিল সকলোখিনি ফটো ইয়াত নিদৰ্শন আছে। তেওঁলোকৰ এইবিলাক মানুহ আছে যিবিলাক কাম কৰিছিল। এইবিলাক সকলোখিনি ডাকঘৰৰ যিটো কি আমাৰ ডাকঘৰৰ টিকট যিহেতু ব্যৱহাৰ কৰা হয়, এইবিলাক সকলোবিলাক আছে। চাওক এইবিলাক তেওঁলোকে কেনেদৰে পাহাৰত অহা যোৱা কৰিছিল, তেওঁলোকৰ কৰ্মৰ কাৰণে কেনেদৰে গৈছিল, এইবিলাক মেপ আছে। ইয়াৰ পাহাৰত কেনেদৰে উঠা নমা কৰা, এইবিলাক ৰাস্তাবিলাক এটা আগৰ বহুত বছৰ আগৰ ফটো হয়, ইংৰাজৰ দিনৰ ফটো হয়। একজন বিষয়া আছিল, কিছু তেওঁলোকৰ খোৱা সময়ৰ ফটো, কিছুমান কৰ্মত পানী অনা, মেচিন অনা, এইবিলাক সকলোবিলাক ফটো ইয়াতে বহুতখিনি আছে ইয়াত তেনেকুৱা মানে। আৰু আপোনালোকক এইফালে দেখুৱাবলৈ বিচাৰিছোঁ এইবিলাক বিভিন্ন ধৰণৰ গছ, শিল আছে, এইবিলাক শিল পাথৰ বিভিন্ন তাত লিখা আছে দিচাং, এই বিভিন্ন ধৰণৰ। আপোনালোকক এতিয়া পঢ়ালে মানে মোৰ ভিডিঅ' 1 ঘণ্টা 2 ঘণ্টাকৈ বেছি হৈ যাব মানে। আৰু লগতে এইবিলাক সকলোখিনি ফটো বুজিছোঁ। এইখন ব্ৰিজ, এখন ব্ৰিজ হয়, মাৰ্ঘেৰিটা ৰেলৱে ব্ৰিজ। এইখন এতিয়াও আছে বৰ্তমান, দেখিবলৈ পোৱা গৈছে। এইবিলাক কইল মাইণ্ডৰ যিবিলাক জেগাবিলাক, ঠাইবিলাক, পাহাৰৰ খনন কাৰ্যৰ ঠাইবিলাক এইবিলাক হয়। এনেকুৱা ধৰণে চাওক বহুতখিনি। আৰু আগতে ব্যৱহাৰ হোৱা এইবিলাক দেখিছে সকলোখিনি পিনিয়ন বা ইত্যাদি কৰি এনেকুৱা ধৰণৰ বহুত আহিলা পাতি এইবিলাক আছে। আপোনালোকক চমুকৈ এনেকৈ দেখুৱাইছোঁ। আৰু এইফালে চাওক এখন আঁকি থৈ দিয়া আছে, কেনেদৰে আগতে কয়লাখিনি নদী পাৰ কৰিছিল। কাঠৰ দলং হয়, এই কাঠৰ দলংখন কেনেকৈ আনিছিল ভাৱ ইঞ্জিনৰ সৈতে। চাওক খুব ধুনীয়াকৈ আঁকা আছে। আৰু কিছুমান একজন বিষয়া হয়, জন বেৰী হুইট। মই যে দেখুৱাইছিলোঁ এইজনে হৈছে আমাৰ ডিব্ৰুগড় মেডিকেলখন স্থাপিত কৰিছিল প্ৰথম তেওঁলোকে। এইবিলাক হৈছে সেই আগতে যেতিয়া কয়লা আনিবলৈ লৈছিল, এইবিলাক পাহাৰৰ পৰা দেখিছেনে বহুত ওপৰত এই ৰেলৰ চিৰিৰ নিচিনা লৈ গৈছে আপোনাৰ চব, ৰেলৰ চিৰিৰ দৰে। আৰু এইবিলাকতে কয়লাবিলাক তাৰপৰা আনি আছিল। এনেকুৱা ধৰণৰ এইবিলাক গ্ৰামোফোনৰ ৰেকৰ্ডছ আছে, কিছুমান আগৰ ফটো সংৰক্ষণ কৰি আছে। আগতে কয়লাবিলাক এইবিলাক কাম কৰা লোকসকল দেখিছে, কয়লাবিলাক ইয়াত তুলিছিল। তেতিয়া এইবিলাক মেচিন চাওক কিমান টেকন'লজি আছিলে আগতে ইংৰাজৰ। এইবিলাক তুলিছিল আৰু তেওঁলোকে মেচিনৰ সহায়েৰে বাহিৰলৈ উলিয়াই আনিছিল এইবিলাক। আৰু এইফালে আছে সকলোখিনি প্ৰিণ্টিং মেচিন, আগৰ যিমানবিলাক প্ৰিণ্টিং মেচিন আছিলে সকলোখিনি প্ৰিণ্টিং মেচিন হয়। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে মেচিন আছে যিবিলাক ইংৰাজসকলে ব্যৱহাৰ কৰিছিল সেই সময়ত। এইবিলাক চব টাইপিং মেচিন, চৰি সেইখিনি প্ৰিণ্টিং মেচিন নহয়, টাইপিং মেচিন ক'ব লাগিছিল, ভুল হৈ গ'ল। সকলোখিনি আগৰ চাওক কি কম আপোনালোকে ইয়ালৈ আহিলে আপোনালোকে দেখিব সকলোখিনি সংৰক্ষণ কৰি ৰাখিছে চাওক। আৰু ইয়াত দেখিছে এইবিলাক হৈছে পাহাৰত যিটো যোৱা এটা ধুনীয়াকৈ বনাই ৰাখিছে, কেনেদৰে ৰিভাৰ আহিছিল, কেনেকৈ উঠিছিল খটখটি। আৰু বিশেষকৈ ইয়াত যদি মাৰ্ঘেৰিটা বা ডিগবৈলৈ আহিলে আপোনালোকে সম্পূৰ্ণ পাহাৰীয়া হৈয়ে দেখিব জেগাবিলাক। আপোনালোকে
যদি অহা নাই আহিব পাৰে, যদি যিকেইজন আহিছে আৰু গম পায় আপোনালোকক নক'লেও হ'ব। আৰু খুব ধুনীয়া পৰিৱেশ মানে ডিগবৈটো আহিলে বহুত ধুনীয়া পৰিৱেশ। আৰু মাৰ্ঘেৰিটাতো মই আহি বহুত ভাল লাগিছে মানে দেখি চাওক, বিশেষকৈ মাৰ্ঘেৰিটাতকৈ ডিগবৈত বেছি ভাল। এইবিলাক চব লাইনবিলাক চব খুব ধুনীয়াকৈ কাৰেণ্টৰ ব্যৱস্থাটো মানে ৰাখিছে। আগতে মানে এনেকুৱা আছিলে আচলতে, সেইটো কথা ইয়াত দেখুৱাইছে। এতিয়া সময় বদলি হ'ল ন, সকলোখিনি বদলি হ'ল। আগতে বিবাহ হোৱা এয়া আহিলা পাতি যিহেতু দা কুঠাৰ পৰা যদি বেলচা সকলোখিনি ইয়াত ৰাখি থৈছে। আগতে যিবিলাক ব্যৱহাৰ হৈছিল এইবিলাক কিছুমান ভাইচ এনেকুৱা ধৰণৰ লেম্প সকলোখিনি, এইটো এটা চোলা, এটা জেকেট ব্যৱহাৰ হোৱা আগতে হাতুৰি হওক সকলোবোৰে আছে বিভিন্ন মানে আহিলা। হয়তো ময়ো কিছুমান নাম চিনি পাব, জোতা, হেলমেট আগতে ব্যৱহাৰ কৰা দেখিছে। এইবিলাক আপোনালোকক মানে এনেকৈ দেখাব বিচাৰিছোঁ, মানে যদি তন্নতন্নকৈ দেখাবলৈ হ'লে মানে এইটো ভিডিঅ' বহুত দীঘল হৈ যাব। এইবিলাক চাওক, আগতে ব্যৱহাৰ হোৱা পাৱাৰ কাৰেণ্টৰ ব্যৱস্থা তেনেকুৱা হয়। এইবিলাক চাওক, আপোনালোকক মানে কি কওঁ, ইয়ালৈ আহিলে আপোনালোকে সম্পূৰ্ণ আগতে কয়লাখন কেনেদৰে কৰিছে বা সকলোখিনি ইয়াত মেমৰি সকলোবিলাকে আছে আপোনালোকক। আৰু এইবিলাক আগৰ যিবিলাক নথি পত্ৰ আছিল, ৰেজিষ্টাৰ আছিল, তেনেকুৱা ধৰণৰ এইবিলাক বস্তু চব কিমান ডাঙৰ ডাঙৰ। এইবিলাক হৈছে আগৰ পাৱাৰ যিবিলাক আমাৰ চাৰ্জিং পইণ্ট, তেনেকুৱা ধৰণৰ লেম্প, এইবিলাক লাইট, এইবিলাক চব লাইট, এইবিলাক লাইট তেনেকুৱা ধৰণৰ সকলোখিনি বস্তু, প্ৰেছাৰ গেছ চাগে, এইবিলাক চাৰ্জিং ৰেক আছিলে, এইবিলাক চাৰ্জিং পইণ্ট হৈছিলে। এইবিলাক আগতে কেনেকুৱা চাৰ্জিং, বিভিন্ন ধৰণৰ ইটা, বিভিন্ন কিছুমান আহিলা পাতি যন্ত্ৰ, সেইবিলাক ইস্ত্ৰি যিটো আমি আইৰণ বুলি কওঁ, তেনেকুৱা ধৰণৰ এইবিলাক দূৰবীক্ষণ যন্ত্ৰ, তেনেকুৱা বহুত বেলেগ বেলেগ বস্তু আছে চাওক। এইটো হৈছে কামৰ ফোন ৰেকৰ্ডছ আছে, তুমি দেখিছে ৰেকৰ্ডছ আছে ইয়াত, লাচনি, তেনেকুৱা ধৰণৰ বহুত বস্তু আছে ইয়াতে। এইবিলাক হৈছে লেম্প, লাইট, মানে এইবিলাক লাইট হয় ভাল। সকলোখিনি মানে টেকন'লজি ইয়াত আছিলে, এইবিলাক দেখুৱালোৱেই। সেই তেনেকুৱা এইবিলাক বাইনকুলাৰ, এইবিলাক বহুত কেমেৰা ইত্যাদি কৰি পুৰণি দিনৰ বহুত ব্ৰিটিছসকলৰ কিমান কেমেৰা আছিলে, সকলোবিলাক এইবিলাক ৰাখিছে চব খুব ধুনীয়াকৈ সজাই ৰাখিছে। এইবিলাক সযতনে ইয়াৰ লেম্প, এইবিলাক লেম্প ব্যৱহাৰ হৈছে চব, ফ্লেম ছেফটি লেম্প, টেলিফোন চব সকলো আগৰে টেলিফোন হয়। সেই তেনেকুৱা। তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। ইয়াত বহুতো চাইলেণ্ট কৰি সোমাবলগীয়া হয়, সেইকাৰণে মাতবিলাক শব্দবিলাক মোৰ অলপ সৰু হ'ব পাৰে। আৰু আপোনালোকক গোটেই প্লানটো, গোটেই যিটো মিউজিয়ামটো, গোটেই মিউজিয়ামটো দেখাবলৈ হ'লে আপোনালোকৰ বহুত ডাঙৰ ভিডিঅ' হ'ব। আৰু ভিডিঅ'খনটো আপোনালোকক অকণমান দেখুৱালোৱে। আপোনালোকে ইয়ালৈ আহিলে আপোনালোকে নিজেই যেতিয়া প্ৰেজেণ্টত থাকিব, তেতিয়া ইয়াৰ অনুভৱটো ল'ব পাৰিব। আগতে কয়লা কেনেদৰে উলিয়াইছিল, কেনেদৰে কামত ব্যৱহাৰ হৈছিলে, মেচিনবোৰ সকলোবোৰ মোৰ কাষত দেখিছে, সকলোবোৰ আপোনালোকে নিজৰ চকুৰে ওচৰৰ পৰা চাব পাৰিব। খুব ভাল লাগিব, জানিব পাৰিব বহুতখিনি কথা। আৰু আপোনালোকক মই থুলমূলীয়াকৈহে এইবিলাকৰ বিষয়ে অকণমান জনাবলৈ চেষ্টা কৰিলোঁ। আজিলৈ ধন্যবাদ। জয় আই অসম।